অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই বিটিচিত 4.5 বছৰ হ'ল কোনটো গুৰু কোনটো গাই গুৰুটো ফালি আছে গাখীৰ নিদিয়ে গাখীৰ নোলায় চালাকাটি হিচাপে ইউপিপিএলে নিজকে বিপদে জিকি আছে যোৱাকালিও মই 14 চিৰাঙত ঘূৰিছোঁ 14 চিৰাঙতো বিপিএফ হিচাপে জিকি আছে ইউপিপিএল নিজকে আৰু অহা 13 তাৰিখ আজি 7 তাৰিখ হ'ল ফাৰ্ষ্ট দিন মাত্ৰ ফাৰ্ষ্ট দিনৰ পিছতে ভোট ইলেকশ্যন হ'বলৈ গৈ আছে যেনক আমি আজি চালাকাটি সমষ্টি হিচাপে ঘূৰি আছো যেহেতু আমাৰ চালাকাটি সমষ্টি প্ৰায় 6টা মান বিচিডিসি বা প্ৰাইমাৰী এই পুৰাণা সিডলি সমষ্টিত পৰিছে ইয়াৰ পিছত আমাৰ খাজৰগাঁও আছে ইয়াৰ পিছত নিচিমা আছে ইয়াৰ পিছত 14 চিৰাং আছে 13 চিৰাং আছে অন্তত মই তিনিটা বিটিসি সমষ্টিটো আজি প্ৰায় কমপ্লিট অহাকালি আকৌ আমি নিচিমাত যাম নেক্সট দিনা খাজৰগাঁও ইয়াতে শেষ অন্তত মই আমাৰ এই পাঁচটা সমষ্টিত যিখিনি দেখিবলৈ পাইছোঁ মই বা আমাৰ বিপিএফ দলৰ কৰ্মীসকলৰ যিখিনি ফিডবেক বিপিএফ দলৰ পজিশ্যন খুব ভাল বেয়া নহয় মই যিটো দেখিবলৈ পাইছে আজি ঘূৰি পেলাই এই চালাকাটি সমষ্টি খুব ভাল অন্তত আমি জিকিম চালাকাটি হিচাপে ইউপিপিএলে নিজকে বিপিএফে জিকি আছে যোৱাকালিও মই 14 চিৰাঙত ঘূৰিছোঁ 14 চিৰাঙতো বিপিএফ হিচাপে জিকি আছে ইউপিপিএল নিজকে আৰু 13 চিৰাঙতো মই ঘূৰিছোঁ ইউপিপিএল হিচাপে ইয়াতে নিজকে বিপিএফ হিচাপে জিকি আছে তো পাঁচটা সমষ্টিৰ ভিতৰত 4টা সমষ্টিয়ে বিপিএফ দলৰ দখলত আছে তো ইউপিপিএল কেনেকৈ জিকিব এইটোতো অসম্ভৱ যদি জিকে মই হয়তো কৈ আছো বাৰে বাৰে প্ৰমোদ বড়োৱে আমাৰ বিপিএফ দলৰ কৰ্মী নেতাৰ ওপৰত যদি পুলিচ লগাই পেলাই যদি হুলস্থুল নকৰে বিপিএফ দলে জয়ী হোৱাটো কথা যোৱাকালি মুখ্যমন্ত্ৰী আহিছে তেওঁ কৈছে মানে এইবিলাক চেম ছাৰে আচলতে নাজানে কথাটো তাৰমানে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই বিটিচিত 4.5 বছৰ হ'ল কোনটো গুৰু কোনটো গাই গুৰুটো ফালি আছে গাখীৰ নিদিয়ে গাখীৰ নোলায় 4.5 বছৰ হ'ল নাই গাখীৰ দিয়াটো ক'ত স্বাস্থ্যটো ভাল কিন্তু গাখীৰ দিব নাজানে চিএম ছাৰে নাজানে এনেকুৱা গুৰু কিয় ফালিব লাগে স্বাস্থ্যৱান গুৰুটো কিন্তু গাখীৰে নিদিয়ে 4.5 বছৰ হ'ল বিৰাট ভুল হ'ল দাদা চিএম ছাৰে খুব ভুল কৰিলে এইটো 4.5 বছৰ গাখীৰে নিদিয়ে যোৱাকালি যে আহিছে বিপিএফক কিছু প্ৰভাৱ পেলাব নাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিছে অসমৰ মুখ্যমন্ত্ৰী এলায়েন্স হিচাপে আহিব লাগে আহিছে গোটেই কেম্পেইন কৰিব লাগে কৰিছে কিন্তু চিএম আহিছে বুলি এই সিডলি সমষ্টিত একো প্ৰভাৱ নেপেলায় একটাই কথা প্ৰমোদ বড়োৱে যদি আমাৰ দলৰ কৰ্মী নেতাসকলক যদি পুলিচ লগাই পেলাই যদি হুলস্থুল নকৰে আমি জিকিম চিএম আহিছে বুলি কিবা একটা প্ৰভাৱ পেলাব সেইটো নহয় মই কৈছো না অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো বিটিচিত গুৰু ফালি আছে এই গুৰুটো স্বাস্থ্যৱান ভাল কিন্তু 4.5 বছৰ হ'ল গাখীৰে দিয়া নাই মুখ্যমন্ত্ৰীয়ে কৈছে তেওঁ মুখ্যমন্ত্ৰী হোৱা টাইমত আটাইতকৈ মানে ছাকচেছফুলটো হৈছে বিটিআৰত শান্তি প্ৰতিষ্ঠা কৰিব পাৰিছে আগত তেওঁ হিংসাত ক'বলৈ আহিছিলে তেওঁ দুৰ্গা পূজা খাব আহিছে নাই এইবিলাক কৈ লাভ নাই এইবিলাক যেতিয়া বিটিচি চুক্তি হৈছে তেতিয়াৰ পৰাই শান্তি আছে আমাৰ বিটিচি বিপিএফ দলে 15 বছৰ শাসনত সময়ত বিটিচি অঞ্চলত কোনো উগ্ৰপন্থী জন্ম হোৱা নাছিল এই যেতিয়া নাকি প্ৰমোদ বড়োৱে শিৱ হয় বিটিআৰ চুক্তি কৰি পেলাই শিৱ হৈ পেলাই শাসন কৰে এই সময়ত দুটাকে নতুন সংগঠন জন্ম হৈছে আণ্ডাৰগ্ৰাউণ্ড অৰ্গেনাইজেশ্যন আৰু বিৰাট অশান্তি আজি প্ৰমোদ বড়োৱে চুক্তি হোৱাৰ পিছত চুক্তি কৰাৰ পিছত এনডিএফবি সকলক জেলত এতিয়াও ৰাখি আছে কোনো এজনৰ কেছ উইথড্ৰ হোৱা নাই কোনো এজন এনডিএফবি ওলোৱা নাই
এইটো দুৰ্ভাগ্যজনক, শান্তি নাই। প্ৰমোদ বড়ো কৈছে আপোনাৰ যাদু লাঠি কেতিয়াবাই ভাঙি গৈছে। প্ৰমোদ বড়োৰ কথা কিয় সুধি থাকে, এই বুৰ্বকৰ কথাটো? চন্দন বৰ্মা কৈছে আৰু ঘূৰি নাহে। চন্দন বৰ্মাৰ কথাটো বাদ দে, ক'ত যে ফাঁচিছে জামা এই চন্দন, এই এফচি অফিচত ফাথৰ মাৰা মানুহ, এফচি অফিচত মাল খাই পেলাই কিমান বাৰ ফাথৰ মাৰিছে। এই মানুহে এফচিৰ লগত যাই পেলাই মিলাইছে, এই এফচিত থাক কিবা মানুহ কৰিব লাগে।